স্টক মার্কেটত প্রথম খুঁজটো কেনেকে দিব মানে স্টক মার্কেটৰ জাৰ্নি আপোনালোকে কেনেকে স্টাৰ্ট কৰিব আপোনালোকে নিশ্চয় শুনিছে স্টক মার্কেটৰ পৰা মানুহে অতি সোনকালে বহুত ধনী হৈ যায় মই আমাৰ অসমৰ বিশাল ফুকন সুমি বৰা বা ডিগ্ৰী স্টক ব্ৰোকিংৰ নিচিনা ধনী হোৱা কথা নাই কোৱা যোনে লিগেল ৱে ধনী হয় আমাৰ ইণ্ডিয়াত তেনেকুৱা বহুত ডাঙৰ ডাঙৰ ইনভেষ্টৰ আছে যোনে সঁচাকে বহুত ওয়েলথ বনাইছে যেনেকে ৰাকেশ জুনজুনৱালা আছে ৰামদেৱ আগৰৱাল ৰাধা কৃষ্ণ দামানী ইত্যাদি ইত্যাদি সো তেনেকুৱা হ'বলে হলে প্ৰথমতে আপুনি শেয়াৰ মাৰ্কেটত খুজটো দিব লাগিব সো আজি আমি তাৰে ওপৰত আলোচনা কৰিম মানে আপুনি শেয়াৰ মাৰ্কেটৰ জাৰ্নিটো কেনেকে ষ্টাৰ্ট কৰিব সো যদি আপুনি অলৰেডি মাৰ্কেটত ইনভেস্ট কৰি আছে ট্ৰেড কৰি আছে জানে মাৰ্কেটৰ বিষয়ে তেতিয়া হলে এইটো ভিডিও নাচালে হ'ব কাৰণ এইটো এটা বেসিক ভিডিও হয় যোনে প্ৰথমবাৰৰ বাবে ষ্টক মাৰ্কেটত খুজ দিব বিচাৰিছে সো যিয়ে নহওক আগলৈ যোৱাৰ আগতে মই নিজৰ পৰিচয়টো দি দিওঁ নমস্কাৰ মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় মই এজন NISM সাৰ্টিফাইড ইকুইটি ৰিসাৰ্চ এনালিষ্ট হয় মই এজন MP ৰেজিষ্টাৰ্ড মিউচুৱেল ফাণ্ড ডিস্ট্ৰিবিউটৰো হয় লগতে মই ষ্টক মাৰ্কেটৰ ওপৰত কিতাপো লিখো এতিয়ালৈকে মই 5খন মান কিতাপ লিখিছো বেছিভাগে ইংৰাজীত লিখা এখন হিন্দীতো আছে এইকেইখন কিতাপ আপোনালোকে Amazon Flipkartত পাই যাব আৰু অসমীয়াত এখন মই বেসিক কিতাপ লিখিছো ঠিক আছে এইখন কিতাপ আপোনালোকে মোৰ যোনটো পাৰ্সোনেল ওয়েবসাইট www.rajivelvi.co.in তাতে পাই যাব সো যিয়ে নহওক এতিয়া আমি সিধা আৰম্ভ কৰো ষ্টক মাৰ্কেটত আমি কেনেকে প্ৰথম খুজটো দিম ঠিক আছে মানে জাৰ্নিটো কেনেকে ষ্টাৰ্ট কৰিম সো ষ্টক মাৰ্কেটত সোমোৱাৰ আগতে আপুনি প্ৰথমতে বেসিক কথাখিনি জানিব লাগিব ষ্টক মাৰ্কেট কি হয় বা শেয়াৰ মাৰ্কেট কি সো যেনেকে নামটোতে সোমাই আছে মাৰ্কেট মাৰ্কেট মানে তো বজাৰ মানে এইখন এখন এনেকুৱা ঠাই য'ত আমি শেয়াৰ কিনা বেচা কৰো যেনেকে পাচলি বজাৰত আমি পাচলি কিনা বেচা কৰো মাছ বজাৰত মাছ কিনা বেচা কৰো ঠিক তেনেকে শেয়াৰ বজাৰত বা ষ্টক মাৰ্কেটত আমি শেয়াৰ কোম্পানী শেয়াৰ কিনা বেচা কৰো এতিয়া হয়তো আপোনালোকৰ মাজত কিছুমানে ভাবিব পাৰে শেয়াৰ বা ষ্টক কি হয় শেয়াৰটোতে নামটোত মিনিংটো সোমাই আছে শেয়াৰ মানে অংক নহয়নে তাৰমানে আপুনি যদি কোনোবা এটা কোম্পানীৰ শেয়াৰ কিনে আপুনি কোম্পানীটোৰ অংশীদাৰ হ'ব যেনেকুৱা পাৰ্টনাৰশ্বিপ ফাৰ্ম আছে দুজন তিনজন চাৰিজন মিলি পেলাই আমি যেনেকে পাৰ্টনাৰশ্বিপ ফাৰ্ম বনাম ঠিক তেনেকে বহুত সংখ্যক যে মানুহ লৈ পেলাই মানে মানুহক আপুনি শেয়াৰ বিক্ৰী কৰিব পাৰে যোনে যোনে কোম্পানীটোৰ শেয়াৰ কিনিব তেওঁলোকক সেই কোম্পানীটোৰ সেইটো অনুপাতত অংশীদাৰ হ'ব বুজি পাইছে সো জেনাৰেলি পাৰ্টনাৰশ্বিপ ফাৰ্মত বহুত কম শেয়াৰ হোল্ডাৰ থাকে 3জন বা 4জন থাকে কিন্তু আপুনি যেতিয়া শেয়াৰ কিনিব শেয়াৰ মাৰ্কেটৰ পৰা শেয়াৰ কিনিব ডাঙৰ ডাঙৰ কোম্পানী বিলাকৰ বহুত শেয়াৰ হোল্ডাৰ থাকে সো আপুনি যিমান শেয়াৰ কিনিব সেইটো অনুপাতত আপোনাৰ অংশীদাৰিত্ব থাকিব ঠিক আছে সো যদি আপুনি কোম্পানী শেয়াৰ কিনে ধৰি লওক ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ তো নামে শুনিছে মুকেশ আম্বানী কোনে চিনি নাপায় সো যদি আপনি রিলায়েন্স ইন্ডাস্ট্রি শেয়ার কিনে তেতিয়া হলে আপনি রিলায়েন্স ইন্ডাস্ট্রির অলপ হলেও অংশীদার হব সো শেয়ার কিনলে আপনার কি কি সুবিধা হব পারে যদি কোম্পানিটো ভাল পারফর্ম করে কোম্পানিটো ব্যৱসায় ভাল কৰিছে কোম্পানিটো প্রফিট কৰি আছে তেতিয়া হলে কোম্পানিৰ শেয়ার প্রাইস অবভিয়াসলি বাঢ়িব আৰু যদি কোম্পানিৰ ভাল প্রফিট হয় কেতিয়াবা কোম্পানিয়ে যোনটো প্রফিট হয় হেতু শেয়ার হোল্ডাৰৰ মাজত ভগাইও দিয়ে ঠিক আছে সো যদি ভগাই দিয়ে সো এই ভগৱা ধনটো আপনি পাই যাব ধনখিনি ঠিক আছে সো ইয়াক কোৱা হয় ডিভিডেন্ড লাভ্যাংশ অসমীয়াত লাভ্যাংশ বুলি কোৱা ঠিক আছে সো মুঠতে এইখনে হল শেয়াৰ বজাৰ বা শেয়াৰ মাৰ্কেট কিন্তু এইখিনিতে মই এটা ইম্পৰ্টেন্ট কথা কৈ দিওঁ যদি আপনি শেয়াৰ মাৰ্কেটত খুজ দিব বিচাৰিছে সোমাব বিচাৰিছে তেতিয়া হলে প্ৰথমতে অলপ হলেও বেসিক বস্তুখিনি জানি লওক তাৰ পিছতে ফিল্ডত নামিব নজনাকে যদি আপনি ফিল্ডত নামে তেতিয়া তো গমে পায় কি হ'ব পাৰে সো সাবধান গতিকে নিজকে আগে এডুকেট কৰি লওক ঠিক আছে শেয়াৰ মাৰ্কেট কি হয় কোনবিলাক ষ্টকত বিনিয়োগ কৰিব লাগে বা যদি আপনি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব বিচাৰে কেনেকে কৰিব লাগিব ইত্যাদি ইত্যাদি ঠিক আছে সো গতিকে আপনি আগে শিকি লওক এতিয়া হয়তো ক'ব পাৰে যে আমি কোৰ পৰা শিকিম সো এইটো আমাৰ চেনেল হয় আপডেটস এছএমইজ
সো ইয়াতে আপনি ফ্রিতে শিকিব পাৰিব ইয়াতে আমি শেয়ার মার্কেটৰ ওপৰত কথা পাতো মিউচুয়াল ফান্ডৰ ওপৰত কথা পাতো ট্রেডিং ইনভেস্টমেন্ট সো সব বিলাক বস্তু ইয়াতে আমি অসমীয়া নিজৰ ভাষাতে পাতি লওঁ সো ইয়াতে আপনি ফ্রিতে শিকিব পাৰিব ঠিক আছে আৰু যদি আপনি অলপমান কম সময়ত শিকিব বিচাৰিছে সিস্টেমেটিক্যালি শিকিব বিচাৰিছে তেতিয়াহলে পাঠ্যক্ৰম ল'ব পাৰে আমাৰ পাঠ্যক্ৰম আছে কিছুমান সো বেসিকৰ পৰা এডভান্স লেভেল লৈকে কিছুমান পাঠ্যক্ৰম আছে সো যদি উচ্চুক তেতিয়াহে ল'ব পাৰে আৰু যদি আপনি ফ্রিতে শিকিব বিচাৰিছে তেতিয়াহলে আমাৰ চেনেলৰ পৰা শিকিব পাৰিব সো যিয়ে ন এতিয়া মই কওঁ শেয়াৰটো গমে পালে মিউচুয়াল ফান্ডৰ বিষয়ে অলপমান আইডিয়া দি দিও মিউচুয়াল ফান্ড কি হয় মিউচুয়াল ফান্ড মানে শেয়াৰৰ নিচিনাই সো তাত কি হয় আপনি ডাইৰেক্টলি ইনভেস্ট নকৰে তাত এজন প্ৰফেশনাল ফান্ড ম্যানেজাৰ যোনে শেয়াৰ মাৰ্কেট বা মিউচুয়াল ফান্ড ইন্ডাস্ট্ৰি বিষয়ে ভালকে জানে কোম্পানী এনালাইসিস কৰিব জানে কোনটো ভাল ষ্টক কোনটো বেয়া ষ্টক হেবিলাক চিনি পায় সো তেওঁ হল ফান্ড ম্যানেজাৰ সো তেওঁৱে বহুত সংখ্যক মানুহৰ পৰা অলপ পইচা উঠাই পেলাই হেখিনি পইচা শেয়াৰ মাৰ্কেটত বিনিয়োগ কৰে সো যিমান আপনি বিনিয়োগ কৰিব সো জিনটো অনুপাতত বিনিয়োগ কৰিব হেতু অনুপাতত তেওঁলোকে আকৌ শেয়াৰখিনি ভগাই দিব ঠিক আছে সো এইটোৱে হল মিউচুয়াল ফান্ড সো যদি আপনি শেয়ার মার্কেটৰ রিস্ক লব নিবিচাৰে অলপমান সেফ খেলিব বিচাৰে আপনি যদি বিচাৰে যে মোৰ পইচাখিনি জনা বুজা মানুহে প্রফেশনাল মানুহে হ্যান্ডেল কৰে তেতিয়া হলে আপনি মিউচুয়াল ফান্ডত বিনিয়োগ কৰাটো ভাল ঠিক আছে সো এইটো হল মিউচুয়াল ফান্ড অলপমান বন্ডৰ বিষয়ে কৈ দিও বন্ড কি হয় সো কোম্পানীৰ যেতিয়া পইচাৰ প্ৰয়োজন হয় ন বিজনেস যেতিয়া এক্সপান্ড কৰিব বিচাৰে বঢ়াব বিচাৰে তেতিয়া কোম্পানীয়ে মার্কেটৰ পৰা পইচা উঠায় সো দুই ধৰণে উঠাব পাৰে এক ধৰণে হল শেয়াৰ বিলাই বলে শেয়াৰ বিক্ৰী কৰিবলৈ যেনেকে মই এতিয়া কলো শেয়াৰ বা ষ্টক আৰু দ্বিতীয় ধৰণে কেনেকে তেওঁলোকে পইচা উঠাব পাৰে বাই ইস্যুইং বন্ড বা ডিবেঞ্চাৰ ঠিক আছে বন্ড বা ডিবেঞ্চাৰ কি হয় সো বন্ড বা ডিবেঞ্চাৰ এনেকুৱা কিছুমান সিকিউৰিটি যদি আপনি তাত বিনিয়োগ কৰে বা তেওঁলোকৰ বন্ড কিনে কোম্পানীয়ে এটা ফিক্সড ৰিটাৰ্ণ আপোনাক দিব ফিক্সড ইন্টাৰেষ্ট ইয়াৰলি 7% 8% 9% মান ইন্টাৰেষ্ট আপোনাক দিব ঠিক আছে কোম্পানী ভাল পারফর্ম কৰক বেয়া পারফর্ম কৰক দ্যাট ইজ নট ইয়োর লুক আউট কোম্পানীৰ প্রফিট হলো আপোনাক 7 বা 8% প্রফিট দিব লাগিব মানে ইন্টারেষ্ট দিব লাগিব আৰু যদি পারফর্ম কৰিব নোৱাৰে তথাপিও হেতু যোনটো প্ৰমিস কৰিছে হেতু ইন্টারেষ্ট আপোনাক দিব সো হেতু কোৱা হয় বন্ড ঠিক আছে আৰু এইবিলাক শেয়াৰ মিউচুয়াল ফান্ড বা বন্ড আপোনালোকে ডিমেট একাউন্টৰ থ্ৰু দি কিনিব পাৰে আপুনি সেভিং একাউন্টৰ থ্ৰু দি এইবিলাক কিনিব নোৱাৰিব ডিমেট একাউন্টৰ থ্ৰু দিহে কিনিব পাৰিব ঠিক আছে এতিয়া ডিমেট একাউন্ট কি হয় ডিমেটৰ ফুল ফর্ম হল ডিমেটেৰিয়েলাইজড একাউন্ট আগৰ দিনত আপুনি যেতিয়া কোম্পানী শেয়াৰ কিনিছে বা বন্ড কিনিছে তেতিয়া এনেকুৱা ফিজিক্যাল ডকুমেন্ট দিছে যে এইটো আমাৰ কোম্পানীৰ শেয়াৰ হয় ইমান দাম হয় কিন্তু আজিকালি এইবিলাক ফিজিক্যাল কনসেপ্ট নোহোৱা হৈ গৈছে আজিকালি যদি আপনি কিনিবলৈ যায় তেতিয়া পুৰা অনলাইন কিনিব লাগিব মানে ইলেক্ট্ৰনিক ফৰ্মত কিনিব লাগিব সো ইলেক্ট্ৰনিক ফৰ্মত যেতিয়া আপনি কিনিব এই ইলেক্ট্ৰনিক ফৰ্মত শেয়াৰখিনি কোবাটো ষ্টৰ কৰিব লাগিব সো যত ষ্টৰ কৰিব হেতুৱে কোৱা হয় ডিমেট একাউন্ট ঠিক আছে আৰু যেতিয়া আপনি ডিমেট একাউন্ট খুলিব লগতে এটা ট্ৰেডিং একাউন্টটো খুল খাই আহে সো যেহেতু দুইটা একেলগে খুল খাই আহে আমি গম নাপাওঁ ডিমেট একাউন্ট কি হয় আৰু ট্ৰেডিং একাউন্ট কি হয় ট্ৰেডিং একাউন্টৰ যোগেদি আপনি শেয়াৰখিনি কিনা বেচা কৰিব পাৰে সো ট্ৰেডিং একাউন্টৰ যোগেদি আপনি শেয়াৰখিনি কিনিলে ষ্টৰ কৰিবলৈ হলে আপনি ডিমেট একাউন্টত থব লাগিব ঠিক আছে সো ডিমেট একাউন্ট বুজি পাইছে ট্ৰেডিং একাউন্ট বুজি পাইছে ওকে এতিয়া মেইন কামটো হ'ব আপোনাৰ ভাল এটা ডিমেট একাউন্ট বিচাৰি লোৱা সো মার্কেটত বহুত ধৰণৰ ডিমেট একাউন্ট আছে স্টক ব্ৰোকাৰ আছে ব্ৰোকাৰ বিলাকে আপোনাক ডিমেট একাউন্ট প্রভাইড কৰিব নিশ্চয় আপোনালোকে সোশ্যাল মিডিয়াত নাম শুনিছে জিৰোধা এঞ্জেল ওয়ান গ্ৰো আপস্টক এইবিলাকৰ নাম শুনিছে কিন্তু কোনটো স্টক ব্ৰোকাৰ বা ডিমেট একাউন্ট ভাল সো তাৰ বিষয়ে অলপমান আপনি স্টাডি কৰিব পাৰে সো ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও বনাইছো ডিমেট একাউন্ট কি হয় সো এইটো ভিডিও আপনি চাব মই লিংকটো ওপৰত দি দিম বা একাউন্ট কেনেকে খুলিব লাগে সো হেতু স্টাডি কৰিব লাগিব কাৰ মানে ব্ৰোকাৰে চাৰ্জ বিলাক কম হয় কাস্টমাৰ সার্ভিস কেনেকুৱা এইবিলাক আপনি চাই মেলি এটা
ডিমেট একাউণ্ট খুলিব পাৰে ঠিক আছে সো মইতো এনে বহুত কেইটা ডিমেট একাউণ্ট হ্যান্ডেল কৰো কিন্তু মোৰ ফেভাৰিট হল এঞ্জেল ওয়ান সো এঞ্জেল ওয়ান তো মই ভাল পাওঁ তেওঁলোকৰ ব্ৰোকাৰেজো অলপমান কম সো যদি আপনি ফ্ৰীতে ডিমেট একাউণ্ট খুলিব বিচাৰে তলত মই এটা লিংক দি দিম তাত গৈ পেলাই আপনি বিনামূলীয়াকৈ এটা ডিমেট একাউণ্ট খুলিব পাৰিব ঠিক আছে আচ্ছা যিয়ে না আপনি এতিয়া ডিমেট একাউণ্ট খুলিলে মাৰ্কেটৰ বিষয়ে অলপ চলপ আপনি আইডিয়া পাই গৈছে এতিয়া ইনভেস্ট কৰিব বিচাৰিছে কেনেকৈ ইনভেস্ট কৰিব চাওক ইনিশিয়ালি আপনি যেতিয়া ইনভেস্ট কৰিব ন আপোনালোক নিশ্চয় শুনিছে শেয়াৰ মাৰ্কেট অলপমান ৰিস্কি হয় হেতু কথাটো একেবাৰে মিছা নহয় শেয়াৰ মাৰ্কেটটো ৰিস্কি হয় যদি ভাল স্টক কিনিছে ভাল পারফর্ম কৰিব আপোনাৰ প্রফিট হ'ব কিন্তু বাই চান্স যদি আপনি স্টক বেয়া কিনি থৈ দিছে আপনি স্টক চিনিব পৰা নাই তেতিয়া হলে কিন্তু আপোনাৰ লাভতকে লসে হোৱাৰ চান্স আছে গতিকে শেয়াৰ মাৰ্কেটত ইনভেস্ট কৰিবলৈ হলে অলপমানটো নলেজ লাগিব সো ইনিশিয়ালি আপোনালোকে কি কৰিব পাৰে যোনবিলাক ব্লু চিপ কোম্পানী ব্লু চিপ মানে কোনবিলাক কোম্পানী যোনবিলাক ডাঙৰ কোম্পানী ব্র্যান্ড থকা কোম্পানী আৰু যোনবিলাকৰ গ্ৰোথ আছে যেনেকে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ HDFC বেংক ITC কোল ইণ্ডিয়া SBI এইবিলাক সো এইবিলাক এনেকুৱা ধৰণৰ ডাঙৰ কোম্পানীত প্ৰথমতে ষ্টাৰ্ট কৰিব বিনিয়োগ কৰাটো কাৰণ এইবিলাকৰ প্ৰাইচটো লাহে লাহে বাঢ়ে আৰু লাহে লাহে কমে মাৰ্কেট যেতিয়া ওপৰলৈ যাব অলপ লাহে লাহে বাঢ়িব কিন্তু মাৰ্কেট যেতিয়া ডাউন হ'ব ইয়াৰ ভ্যালুবিলাক লাহে লাহে কমিব মানে যেহেতু হেভি বস্তু না নাও এখন গধুৰ নাও এখন যেনেকে লাহে লাহে স্পিডটো লয় আৰু যেতিয়া স্লো হ'ব লাগে তেতিয়া লাহে লাহে স্লো হয় ৰখাবলৈ হলে লাহে লাহে স্লো কৰিবলৈ সো ঠিক তেনেকে ডাঙৰ কোম্পানী বিলাকৰ মুভমেন্ট বিলাক লাহে লাহে হয় কিন্তু দে আর সেফ মানে অলপমান সিকিউৰ আপোনাৰ পইচাটো সোনকালে লস হৈ নাযায় গতিকে ইনিশিয়ালি আপনি ব্লু চিপ স্টকত ইনভেস্ট কৰা আৰম্ভ কৰক লাহে লাহে যেতিয়া আপোনাৰ এক্সপেৰিয়েন্স হ'ব গম পাব মাৰ্কেটৰ মুভমেন্টৰ বিষয়ে জানা বুজা হ'ব তেতিয়া আপনি লাগিলে মিড ক্যাপ স্টক বা স্মল ক্যাপ সৰু সুৰা কোম্পানীটো বিনিয়োগ কৰিব পাৰে কিন্তু প্ৰথম কথা হল আপনি শিকিব লাগিব শিকাৰ পিছতহে আপনি মাৰ্কেটত সোমাব লাগিব সো যদি আপনি তেনেকে সোমাইছে তেতিয়াহে শেয়াৰ মাৰ্কেটৰ পৰা আপনি সঁচাকে ওয়েলথ ক্ৰিয়েট কৰিব পাৰিব ধন বনাবলৈ হলে অলপমান কষ্টটো কৰিব লাগিব আৰু অলপমান ধৈৰ্যও লাগিব একদম সোনকালে বিচাৰিলে নহব অসমত এতিয়া দেখা পাইছে কি হৈ আছে গতিকে সোনকালে ধনী হ'ব বিচাৰিলে তেনেকুৱা হোৱাৰ চান্স আছে ঠিক আছে আৰু অকল ইনভেস্ট কৰিলেও নহব মাজে মাজে আপোনাৰ ইনভেস্টমেন্ট খিনি ৰিভিউ কৰি থাকিব লাগিব আপোনাৰ আপনি কিনা স্টক খিনি পারফর্ম কৰিব পাৰিছে নে নাই বা উল্টা ফালে মুভ কৰি আছে নি সো যদি তেনেকুৱা আছে মাজে মাজে ৰিবেলেন্সও কৰিব লগা হ'ব পাৰে মানে যদি কোম্পানীৰ ৰিজাল্ট বেয়া হয় কোম্পানী প্ৰত্যেক 3 মাহৰ মূৰে মূৰে ৰিজাল্ট দিয়ে কেনেকুৱা বিজনেস কৰি আছে সো হেবিলাক আপনি চাই থাকিব লাগিব ঠিক আছে যদি বেয়া পারফর্ম কৰি আছে কনজিকিউটিভ 2-3টা কোয়াৰ্টাৰ বা আপনি ইয়ারলি ৰিজাল্টও চাব পাৰে 1 বছৰ 2 বছৰ যদি ৰিজাল্ট বেয়া হৈছে তেতিয়া হলে আপনি হেবিলাক কোম্পানীৰ পৰা ওলাব লাগিব আৰু যোনবিলাক কোম্পানী ভাল পারফর্ম কৰি আছে হেবিলাক কোম্পানীত ইনভেস্ট কৰিব লাগিব ঠিক আছে সো এনেকেহে আপনি শেয়াৰ মাৰ্কেটৰ পৰা পইচা বনাব পাৰিব ঠিক আছে সো আশা কৰিছো এইটো ভিডিঅ'ৰ পৰা অলপমান আপোনালোকে থুলমূল আইডিয়া পাই গৈছে ওকে ভিডিঅ'টো কেনেকুৱা পাইছে প্লিজ কমেন্ট কৰি পেলাই জনাব যদি ভাল পাইছে ভাল বুলি লিখিব বেয়া পালে বেয়া বুলি লিখিব আৰু যদি বহুত বেছি ভাল পাইছে তেতিয়া হলে আউটস্ট্যান্ডিং সুপার বুলিও লিখিব পাৰে সো ভিডিঅ'টো হেকলে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম